প্ৰিয় বন্ধুসকল এছপি ব্লগলৈ আপোনালোকক স্বাগতম। একাপ চাহেৰে আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সকলোৰে খবৰ নিশ্চয় ভাল, কমেণ্টত মোক জনাব আৰু ভিডিঅ'বোৰ চাই আপোনালোকে কেনে পাইছে মোক জনাবলৈ নাপাহৰিব। চাহ খাই থাকোঁতে কলিং বেল বাজিল আৰু আমাৰ এই মাছ অলাটো আহি হাজিৰ। মই ভিডিঅ' কৰিলোঁ আজি মাছ অনা দেখি, সি ফটোৰ বাবে প'ষ্ট দিলে, ফটো মাৰিম বুলি ভাবি। মই কালি তাক ফোন কৰি লাচিং মাছৰ কথা কৈছিলোঁ। ই আমাৰ বহুত পুৰণা বেপাৰী আৰু মোক যি মাছ লাগে সি আনি দিয়ে। কালিয়ে মই তাক ফোন কৰি কৈছিলোঁ যে মোক লাচিং মাছ লাগে, গতিকে সি আজি আনি দিলে আৰু এয়া 1 কেজি মই লাচিং মাছ ল'লোঁ। আৰু আজি এনেই আগতে সিয়ে মানে মাছ বাছি দিয়ে, কিন্তু আজি বোলে তাৰ দাখন থাকি আহিলে, পাহৰি আহিলে, গতিকে আৰু উপায় নাই, ময়ে বাচিব লগা হৈছে। আৰু এই মাছনো আজি মই কিহৰ লগত বনালোঁ সেইটোকে আপোনালোকৰ আগত এবাৰ দেখাওঁ বুলি ভিডিঅ'টো কৰিলোঁ। মাছখিনি ভালদৰে ভাজি লৈ টুকি ল'লোঁ আৰু সেই তেলতে মই তেজপাত, তাৰপিছত শুকান জলকীয়া আৰু অকণমান পাঁচফোৰণ দি দিলোঁ। আৰু এতিয়া পকা টেঙা আম দেই, মিঠা আম নহয় এইটো, পকা টেঙা আম সৰুকৈ কুটি লোৱা তাতে দি দিলোঁ। দি এইখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব। নিমখ হালধি দি ভালদৰে এইখিনি আকৌ অলপ ভাজি ল'লোঁ। আৰু এতিয়া মছলা অকল ইয়াতে জিৰা অকণমান আৰু ৰঙৰ কাৰণে জলকীয়াৰ গুড়ি অকণমান ব্যৱহাৰ কৰিলোঁ আৰু আকৌ ধুনীয়াকৈ এইখিনি ভাজি ল'লোঁ। এই তৰকাৰীখন খাই মই খুবেই ভাল পাওঁ
আমৰ অকণমান টেঙা মিঠা হয়। আৰু ইয়াতে এতিয়া মই নৰসিংহৰ পাত দুটামান দিলোঁ আৰু লগতে পানী দি, নৰসিংহৰ পাতখিনি বেছিকৈ ভাজিব নালাগে, গতিকে পানী দিলোঁ আৰু লগালগে মাছটো দি উতল আহিবলৈ দিলোঁ। নিমখ আপোনালোকে চাই ল'ব সোৱাদ অনুযায়ী। আৰু এয়া মোৰ মাছৰ টেঙাৰ আঞ্জা হৈ গ'ল। পকা আমৰ সৈতে মাছৰ এই আঞ্জাখন খাবলৈ খুব সোৱাদ। মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।